টুপি টুপি বাপ কৈ দিয়ে মামাক হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ ভালেই আছে আৰু ময়ো পিছে ভালেই আছোঁ আৰু একেবাৰে একদম মই ৰাতি আহি গৈছোঁ এটা ৰেচিপি সৈতে আৰু খুব ধুনীয়া ৰেচিপি হয় আপোনালোকে চাই থাকিব আৰু আজি বনাম মই কণী জালুক আৰু আপোনালোকে খাই পাইছেনে কমেণ্ট কৰি জনাবচোন আৰু মই বনাম আজি কণী জালুক আপোনালোকে চাই থাকিব ৰেচিপিটো কেনেকুৱা লাগে প্লিজ জনাবলৈ নাপাহৰিব আৰু এইফালে মই একদম ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ পিঁয়াজ চিয়াজ আপোনালোকে জানেই সেইখিনি লাগে আৰু আদা নহৰু চব ধুনীয়াকৈ আপোনালোকে একদম ৰেডি কৰি ল'ব কণীকেইটা অকণমান এতিয়া মই কেৰাহীত মানে অকণমান ফ্ৰাই কৰি ল'ম কণীকেইটা অকণমান ইয়াত এটা এটাকৈ ধুনীয়াকৈ দিছোঁ ফ্ৰাই কৰি লৈছোঁ আৰু যোৱাকালি ভিডিঅ' দিব নোৱাৰিলোঁ মানে সময় নহ'ল সেইটো কাৰণে ভিডিঅ' দিব নোৱাৰিলোঁ আৰু আজি দিছোঁ আৰু কি দিছোঁ আপোনালোকে যে জানিছে আৰু সেয়া আৰু ভিডিঅ' দিবলগীয়া একোৱেই নাই সেইটো মানে ভিডিঅ' বনাবলৈও মনেই নাযায় কেতিয়াবা তো সেইবুলি উপায় নাই আৰু বনাবলৈ আহিছোঁ আৰু আপোনালোকৰ লগত লগ পালেতো খুব বেছিয়ে ভাল লাগে আৰু এইফালে একদম অকণমান আলুখিনি ফ্ৰাই কৰি লওঁ বুলি ভাবিছোঁ অকণমান ফ্ৰাই হ'লে মানে অকণমান ৰঙচুৱা আৰু তেতিয়া ভাল লাগে চব্জিখন খাই পিনি আৰু ইফালে মোৰ আলুখিনি ধুনীয়াকৈ হৈ গ'ল আলু কণী ফ্ৰাই হৈ গ'ল আৰু এইফালে মই লৈছোঁ এইখিনি গোটা জালুক আৰু অকণমান লং ইলাচি অকণমান থেতালি পিনি লৈছোঁ জালুকটো নহ'লেতো নহ'বই ন এইটো কণী জালুক বনাইছোঁ যিহেতু জালুকটো লাগিবই আৰু মইতো খুব বেছি ভালেই পাওঁ সেই যোৱা ভিডিঅ'টো কৈছোঁ জালুক খাই মই খুব বেছি ভাল পাওঁ আৰু ইফালে একদম কেৰাহী এখন বহাই পিঁয়াজ আদা নহৰু জলকীয়া সেইখিনি পূৰা একদম একেলগত দি দিলোঁ দি পিনে মই এতিয়া বাতি এটাত এইফালে মই পেষ্ট এটা বনাই লৈছোঁ আপোনালোকে যি যি মছলা খায় সেইটো দি দিব আৰু মছলাটো আৰু ধুনীয়াকৈ পেষ্টটো হোৱাৰ পিছত যিখিনি ৰঙা অকণমান ৰঙচুৱা আৰু ব্ৰাউন কালাৰ হৈছিলে পিঁয়াজ আদা নহৰুখিনি সেইখিনিত মই এই পেষ্টটো দি দিছোঁ আৰু এতিয়া অকণমান লৰাই দিছোঁ আৰু এতিয়া একদম মই আলুখিনি দি দিছোঁ সেইখিনিতে আলুখিনি দি পিনে এতিয়া আলুখিনি নিসিজালৈকে মানে কণীকেইটা দিব নোৱাৰোঁ ন সেইটো কাৰণে আলুখিনি প্ৰথমতে সিজাই লওঁ এতিয়া এনেকৈ 3 বা 4 বাৰমান যেতিয়ালৈকে আলুটো নিসিজে আৰু তেতিয়ালৈকে পানী দিবই লাগিব ন তো সেইটো আৰু আপোনালোকক নেদেখাওঁ আৰু তো এয়া এবাৰ পানী দিছোঁ দি পিনে এতিয়া ঢাকন লগাই দিম আৰু আলুখিনি সিজালৈকে ৰখি থাকিম আৰু কেইমিনিটমান পাছত মই ঢাকনখন গুচাই দিছোঁ আলুৰ পানীখিনি শুকাই আছে আৰু আলুখিনি আধা সিজিছে আৰু তাৰপিছত মই ইয়াতে দি দিছোঁ জালুক আৰু যিখিনি মই লং ইলাচি মানে থেতেলি থৈ দিছিলোঁ একেলগত সেইখিনি দি দিছোঁ জালুকখিনিৰ লগত আৰু এতিয়া মই ইয়াতে পানী দিম পানী চানী দিয়াৰ পিছত একদম যেতিয়া আলু চালু সিজিছে আৰু মানে চব্জিখন হৈছে আৰু তাৰপিছত মই কণী দিছোঁ আৰু মোৰ চানিলৈ হৈ গ'ল আঞ্জাখন আৰু একদম এতিয়া ৰাতি আহিছোঁ ভাত খাবলৈ আহিছোঁ মানে ৰাতি খোৱাই নাই সেইটো কাৰণে উঠি আহিলোঁ তাত খুৱাই থ'ব গৈছিলোঁ তো সেইটো কাৰণে তাইতো নগ'লে আৰু সেইটো কাৰণে ভাত খাওঁ বুলি মানে উঠি আহিছোঁ এইফালে ৰুটি মানে হাজবেণ্ডে ৰুটি খাব চাগে আৰু এইফালে চব্জিখন হৈ গ'ল ভাত খাইছোঁ একদম ধুনীয়া আমাৰ আৰু আচাৰ মিলেই মানে এতিয়া আমি দুটা আছোঁ খাবলৈ এয়া কি মজা ধুনীয়া লাগে কণী জালুক আপোনালোকে খাব আৰু এইফালে বনাইছে আৰু আলু চাটনি আৰু খাই ল'ম ভাত চাটনি মই আপোনালোকক চাই দিব হাজবেণ্ড চাগে পিছত খাব নেকি অকণমান মই খাই লওঁ তাই আকৌ আমনি কৰিলে আৰু এনেই যাব ভাত লৈ লৈছোঁ ৰাতি ভাত দাইল কণী চাওকচোন কণী জালুকখন আপোনালোকে বনাই খাব দেই সঁচাকৈ কৈছোঁ খুব বিৰাট টেষ্টি হয় মানে চাওকচোন খাই চাব ঠাণ্ডাৰ বতৰত কণী জালুক খাব একদম গৰম উঠি থাকিব গা আৰু এইফালে আলু চাটনি আৰু এয়া আছিলে আমাৰ ৰাতিৰ 3টাৰ আড্ডা মই ইয়াত যাব লাগিব তেতিয়া কেমেৰাটো আহি থাকে আৰু কেমেৰামেন এই সেনেকে ভাল হয় মই আইনাখনত চাইছোঁ অকণ বহি দিয়াচোন মই ফটোকে মোৰো অৱস্থা এনেকৈ অকণমান চাপৰাই দিছোঁ চাপৰাই দে বাপ কৈ দিয়ে মামাক তোমাৰ টুপিটো ক'ত গ'ল